So নমস্কাৰ কি খবৰ আপোনালোকৰ ওয়েলকাম এটা নিউ ভিডিঅ'লৈ আজি মানে আমি পিকনিক যাবলৈ ওলাইছোঁ কলেজৰ ফালৰ পৰা আৰু চাই থাকক জাৰ্নিটো আৰু এইফালে আছে আমাৰ ঋতুপৰ্ণা ৰেডি ব'লা জনাৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি আৰু এইফালে আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল আৰু বৰ্তমান আমি এতিয়া ধেমাজি টাউনৰ পাৰ হৈ আহিছোঁ আৰু এই সাইডে আমাৰ বাবু ভাইক দেখি গ'লো UK07 আৰু আগত অলপ মানে প্ৰব্লেম হৈ গ'ল সেইকাৰণে আমি বেলেগ এটা ৰাস্তা দি এতিয়া যাবলৈ বাছখন ঘূৰাই আছে আৰু এতিয়া বৰ্তমান আমি চিমেণ্ট চাপৰি পথাৰ পাই গ'লে কিন্তু ডেষ্টিনেশ্যনলৈ অলপ আছে আৰু জাৰ্নিটো চাই থাকক আৰু বৰ্তমান আমি ডেষ্টিনেশ্যন পাই গ'লে ইয়াৰ পিছত ধামাকা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়া আমি অলপ আগলৈ যাওঁ ঠাইডোখৰ চাওঁ ঠাইডোখৰ আল্টিমেট মজা লাগিছে আৰু অলপ আগলৈ গৈ চাওঁ আৰু এইফালে আপোনালোকে পানীখিনি চাওক না পূৰা ক্লিন হয় ওপৰ পাতললৈ দেখি থাকে পানীখিনি দেখি পূৰা গাটো ধুই যাওঁ লাগিছে কিন্তু চোলাখিনি ভাঙি লৈছোঁ কাৰণে গাটো ধুব নোৱাৰিম আৰু এইফালে আমাৰ চবেই ফটো মাৰি আছে নদীখনৰ ভিতৰলৈ সোমাই আহি আছোঁ এতিয়া চাওঁগৈ অলপ আগলৈ আৰু এইফালে আমাৰ ছোৱালীখিনি গাত বিহু লাগিছে আৰু এতিয়া ভাতটো খাওঁ আৰু সোনকালে যাওঁ ঘৰলৈ